ভাৰতৰ বিভিন্ন ৰাজ্যসমূহ আৰু ইয়াৰ ৰাজধানীসমূহৰ নাম। অন্ধ্ৰ প্ৰদেশ ৰাজধানী অমৰাৱতী, অৰুণাচল প্ৰদেশ ৰাজধানী ইটানগৰ, অসম ৰাজধানী দিছপুৰ, বিহাৰ ৰাজধানী পাটনা, ছত্তীশগড় ৰাজধানী ৰায়পুৰ, গোৱা ৰাজধানী পানাজী, গুজৰাট ৰাজধানী গান্ধীনগৰ, হাৰিয়ানা ৰাজধানী চণ্ডীগড়, হিমাচল প্ৰদেশ ৰাজধানী চিমলা, ঝাৰখণ্ড ৰাজধানী ৰাঁচী, কৰ্ণাটক ৰাজধানী বেংগালুৰু, কেৰালা ৰাজধানী তিৰুৱন্তপুৰম, মধ্যপ্ৰদেশ ৰাজধানী ভোপাল, মহাৰাষ্ট্ৰ ৰাজধানী মুম্বাই, মণিপুৰ ৰাজধানী ইম্ফল, মেঘালয় ৰাজধানী শ্বিলং, মিজোৰাম ৰাজধানী আইজল, নাগালেণ্ড ৰাজধানী কোহিমা, উৰিষ্যা ৰাজধানী ভুৱনেশ্বৰ, পঞ্জাৱ ৰাজধানী চণ্ডীগড়, ৰাজস্থান ৰাজধানী জয়পুৰ, ছিকিম ৰাজধানী গেংটক, তামিলনাডু ৰাজধানী চেন্নাই, তেলেংগানা ৰাজধানী হায়দৰাবাদ, ত্ৰিপুৰা ৰাজধানী আগৰতলা, উত্তৰ প্ৰদেশ ৰাজধানী লক্ষ্ণৌ, উত্তৰাখণ্ড ৰাজধানী দেহৰাদুন, পশ্চিমবংগ ৰাজধানী কলকাতা। ইয়াৰ উপৰিও ভাৰতত 8খন কেন্দ্ৰীয় শাসিত প্ৰদেশ আছে। ইয়াৰ ৰাজধানীসমূহ হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ৰাজধানী পৰ্ট ব্লেয়াৰ, চণ্ডীগড় ৰাজধানী চণ্ডীগড়, দাদৰ আৰু নগৰ হাভেলী আৰু দিউ ৰাজধানী দমন, দিল্লী ৰাজধানী দিল্লী, লক্ষদ্বীপ ৰাজধানী কাৱৰত্তী, পুডুচেৰী ৰাজধানী পণ্ডিচেৰী, লাডাখ আৰু জম্মু কাশ্মীৰৰ কোনো ৰাজধানী নাই।